আহকচোন আজি বনাওঁ ৰঙালাওৰ লগত এটা টেষ্টি চিকেন ৰেচিপি। গতিকে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট ষ্টেপটো হৈছে চিকেনখিনি মেৰিনেশ্যন কৰি লোৱা, আৰু মেৰিনেশ্যন কৰিবলৈ মই ব্যৱহাৰ কৰিছোঁ অকণমান হালধি আৰু অকণমান মিঠাতেল। এইখিনি মই ভালদৰে সানি আধা ঘণ্টামান সময় ঢাকি ৰাখিম, আৰু যেতিয়ালৈকে হাতেৰে নেসানো তেতিয়ালৈকে সান খোৱা নিচিনা নালাগে, সেয়েহে হাতেৰে সানি দিলোঁ। ইফালে এইখিনি মই ধুনীয়াকৈ থৈ দিলোঁ, আৰু এয়া টেৱাত মই অকণমান মছলা ড্ৰাই ৰ'ষ্ট কৰি ল'ম। আচলতে এয়া দিছোঁ মই ধনিয়া গুটি আৰু লগতে ক'লা জিৰা, অকণমান জাল জিৰা, অকণমান মেথি গুটি আৰু দুটামান জালুক, লগতে ডালচেনি। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ইলাইচি আৰু লগতে তেজপাত ব্যৱহাৰ কৰিব পাৰে। এইখিনি যেতিয়ালৈকে ভালদৰে ভাজ নাখায় তেতিয়ালৈকে মই ভাজি থাকিম, মানে যেতিয়ালৈকে ইয়াৰ ধুনীয়া ফুৰফুৰীয়া গোন্ধ এটা নোলায় তেতিয়ালৈকে এইখিনি ভাজিব লাগিব। চাব যাতে বহুত বেছি ফ্লেমত নাভাজিব, নহ'লে এইখিনি সোনকালে দেই যাব। ইফালে মছলাখিনি ভজা হৈ গ'ল, আৰু টেৱাখনত এতিয়া মই অকণমান তেল ঘঁহি লৈছোঁ, আৰু মেৰিনেট কৰি ৰখা চিকেনখিনি আধা ঘণ্টা হৈ গ'ল। এতিয়া মই এইখিনি টেৱাত এনেদৰে এপিচকৈ দি গোটেইখিনি দি ল'লোঁ। আচলতে মই ইয়াক অকণমান এনেদৰেই পুৰি ল'ম। তেল মই বহুত বেছি ইউজ কৰা নাই, দেখিছেনে? একেবাৰে ইউজ নকৰিব পাৰে, যিহেতু লাগি যাব নালাগে টেৱাত, সেয়েহে মই অকণমান দি লৈছোঁ। আৰু যোনখিনি মছলা মই গৰম কৰি লৈছিলোঁ টেৱাত, সেইখিনি মই আকৌ এনেকৈ পিচি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সিতো পিচি ল'ব পাৰে, মই এনেকৈয়ে যিহেতু ভাল পাওঁ। ইফালে আলু আৰু লগতে পিঁয়াজ, আদা, নহৰু গোটেইখিনি মই ৰেডি কৰি ল'লোঁ গুচাই ধুনীয়াকৈ। আৰু তাৰ আগতে চিকেনখিনি আপোনালোকে এবাৰ লুটিয়াই দিব, যাতে ই তলত লাগি নধৰে। আৰু দেখিছেনে অকণমান ৰঙা ৰঙা নিচিনা পুৰা নিচিনা কালাৰ এটা হৈছে। এই কালাৰটো আহিলে মোৰ খুব ধুনীয়া লাগে, সেয়েহে মই এনেকৈ ৰ'ষ্ট কৰি লৈছোঁ। আৰু যিহেতু ইয়াত মই কোনো ধৰণৰ তেল দিয়া নাই, সেয়েহে অকণ তলত লাগি গৈছে। ইফালে এয়া ধুনীয়াকৈ গোটেইখিনি কাটি ল'লোঁ, লগতে আদাও পিচি ল'লোঁ আৰু লগতে নহৰুও পিচি ল'লোঁ। এইখিনি যেতিয়া পুৰা হৈ যাব তাৰ মাজতে অকণমান তেল দি দিলোঁ, আৰু তেলতে দি দিলোঁ পিঁয়াজ, এয়া দিলোঁ আদা, লগতে এয়া দিলোঁ নহৰু, আৰু ইয়াৰ পাছত মই হালধি অকণমান দি এইখিনি ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজখিনি ভালদৰে ভাজ নাখায়। তাৰপাছত দি দিলোঁ দুটামান কেঁচা জলকীয়া, আৰু আপোনালোকে ইয়াত ৰেড চিলি ইউজ কৰিব পাৰে, মই ইউজ কৰা নাই। আৰু লগতে দি দিলোঁ এয়া নিমখ সোৱাদ অনুসাৰে, আৰু এইখিনি গোটেইখিনি আকৌ অকণমান সময় ভাজি ল'ম। যিহেতু চিকেনখিনি মই গ্ৰেভি আকাৰে বনাম, সেয়েহে মই ইয়াতে অলপমান আলু আৰু দি দিম ৰঙালাও। আলুখিনি সৰু সৰুকৈ কাটিছোঁ, দেখিছেনে, যাতে সোনকালে সিজি যায়, যিহেতু চিকেনখিনি 80% মান সিজা হৈ গৈছে। আৰু ৰঙালাওখিনিও মই সৰু সৰুকৈ কাটিছোঁ। ৰঙালাওখিনি বাৰু সোনকালে সিজি যাব, কিন্তু আলুটো কেতিয়াবা নিসিজে যে, সেয়েহে সৰুকৈ দিছোঁ। ইফালে ওপৰতে কেঁচা পিঁয়াজ অকণমান দি দিলোঁ, এয়া দি দিলোঁ মছলাখিনি যোনখিনি মই পিচি ৰাখিছিলোঁ। আৰু এতিয়া এইখিনি অকণমান সিজিবলৈ ঢাকি দিম, আৰু মাজে মাজে অলপ লৰাই থাকিম। আৰু যেতিয়া এইখিনি 90% মান সিজিব, তেতিয়া মই ইয়াত দি দিম কুহুমীয়া পানী এগিলাচ। পানীখিনি একেবাৰে ঠাণ্ডা ব্যৱহাৰ নাই কৰা, আৰু বহুত বেছি উতলা পানীও ব্যৱহাৰ নাই কৰা। এইখিনি যেতিয়া মই পানীখিনি দি দিম, ধুনীয়াকৈ এইখিনি সিজিবলৈ আকৌ এবাৰ লৰাই ঢাকি দিম। আৰু ভালদৰে যেতিয়া উতলটো আহিব তেতিয়া চাব ইয়াৰ কালাৰটো অলপ চেঞ্জ হৈ গৈছে, মানে আমাৰ ৰঙালাওখিনি প্ৰায় সিজিছেগৈ, আৰু পানীখিনি অলপমান যেতিয়া কমিব সেইখিনি গোটেইখিনি ধুনীয়াকৈ গ্ৰেভিৰ নিচিনা হৈ যাব, দেখিছেনে? আমাৰ মাংস প্ৰায় ৰেডি হৈ গ'ল। গতিকে ৰঙালাও চিকেন কোনে কোনে আনকালে খাইছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি কোনোবাই খাই পোৱা নাই তেতিয়াহ'লেও কমেণ্ট কৰি জনাব, আৰু মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে সেয়া আপোনালোকে জনাবলৈ নাপাহৰিব। গতিকে আজিলৈ আহোঁ, বাই বাই।